আজি সৰুকৈ এটা খানা হ'বলৈ গৈ আছে, কাৰণ আজি আহিব টিকুৰাম, পৰাগ আৰু ভিনদেউ। ভিনদেউ মানে কবিতাৰ হাজবেণ্ডেই, নহ'লে আকৌ আপোনালোকে ভাবিব কোন ভিনদেউ, সেইবাবে কৈ দিলোঁ। আৰু আপোনালোকক এটা বস্তু দেখুৱাম দেই। আমাৰ ফালে চেকেনা বা চেৱা দিয়া জলপান বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন দেই। আৰু লগত আছে হাঁহৰ মাংস। কোনে কোনে খায় কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবচোন দেই। আৰু এইফালে টিকুৰামো আহি উপস্থিত হ'লেই। তাৰপাছত আমি দুজনীয়ে বহুত ফটো উঠিলোঁ। লগতে পৰাগে বগৰী আনি দিছিল, বগৰীও খালোঁ। বগৰী কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব দেই। ছোৱালীবোৰেতো ভাল পায়েই নহয়নে? তাৰপাছত এইফালে আকৌ আমাৰ খানা ৰেডি হৈ গ'ল। আৰু ভাবিছোঁ যে মই এইকেইদিন ডেইলি মিনি ব্লগ দিম, কিন্তু মেইন কথা কি জানেনে, মোৰ এডিট কৰিবলৈ বহুত এলাহ লাগে। সেইবাবে ভিডিঅ'বোৰ কৰাই হয়, কিন্তু লাষ্টত গৈ মানে এডিট কৰিবলৈ বহুতেই বেছি এলাহ লাগে। বাৰু আমি এতিয়া খাই লওঁ দেই।